আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ লণ্ডনৰ পৰা। এইটো দীঘলীয়া উইকেণ্ড, 4 দিন বন্ধ, বেংক হলিডে আৰু ছেটাৰডে ছানডে মিলাই 4 দিনৰ প্লেন আমাৰ লণ্ডন ঘূৰা। ইফালে সিফালে যি পাৰোঁ দেখাম। আৰু এইটো এটা স্পেচিয়েল টাইম হয় কাৰণ ইয়াৰে লণ্ডনৰ কুইনৰ প্লেটিনাম জুবলি চেলিব্ৰেশ্যন। তো ইউকেৰ বাহিৰৰো চব মানুহ উঠি আহিছে, মানে বহুত ভিৰ হৈ আছে জেগাবিলাক। কিছুমান জেগাত চাওঁ আমি চাবলৈ, কিছুমান ভিৰ হ'লে জেগা নাপাবও পাৰোঁ চাবলৈ, কিন্তু যি পাৰোঁ এই 4 দিনৰ সৰু সৰু মমেণ্টছবিলাক কেপচাৰ কৰি থাকি। লণ্ডনৰ অলি গলি, ৰাস্তা ঘাট, দোকান বজাৰ ক'ত ক'ত ঘূৰোঁ সেইখিনি অলপমান কেপচাৰ কৰি আছোঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ। লণ্ডনখন আচলতে ইমানেই ডাঙৰ কি কেইদিনমানত লণ্ডনখন চাই শেষ কৰিব নোৱাৰি। আমি এতিয়া আছোঁ চেণ্ট্ৰেল লণ্ডনত আৰু আমি চেষ্টা কৰিম কি যিমান পাৰি আমি খোজকাঢ়ি গোটেই এৰিয়াবিলাক কভাৰ কৰোঁ। আৰু ইয়াতে লোকেল ট্ৰান্সপৰ্ট, যোনবিলাক লোকেল ট্ৰেইন, টিউবছ বা বাছেছৰ ফেচিলিটি বহুতেই বেছি ভাল হয়, কাৰণ ট্ৰান্সপৰ্টেশ্যনৰ কোনো ধৰণৰ একো অসুবিধা নহয় এটা জেগাৰ পৰা সিটো জেগা যাবলৈ। আমি মেইন কিছুমান জেগা কেপচাৰ কৰিবলৈ চেষ্টা কৰিম। আগতে লণ্ডন আহিছোঁ যদিও এইবাৰ অলপ পূৰা টুৰিষ্ট বনি জেগাবিলাক চাম। সেয়া দূৰত একদম ৰাস্তাটোৰ আগফালে লণ্ডন আইটো দেখা পাইছোঁ। ওচৰৰ পৰাও চাম গৈ পেলাই পিছত। লণ্ডন বুলিয়েই নহয়, গোটেই ইউকেখনে নিজৰ ইমান হিষ্ট্ৰী আৰু পুৰণা আৰ্কিটেক্সাৰ ইমানেই ধুনীয়াকৈ প্ৰিজাৰ্ভ কৰে। অকণমান আপোনালোকক ইয়াৰে আৰ্কিটেক্সাৰ আৰু ইঞ্জিনিয়াৰিঙৰে ইমান ধুনীয়া মাৰ্বেলবিলাক অকণমান দেখাওঁ। সেয়া দূৰত বিগ বেনটো দেখিছোঁ, সেইটো ওচৰৰ পৰা আপোনালোকক দেখাম বাৰু নিশ্চয়। ইউকে অহাৰ পিছত মই এওঁলোকৰ প্ৰত্যেকটো বস্তু যেনেকৈ প্ৰিজাৰ্ভ কৰে বা এওঁলোকৰ আৰ্কিটেক্সাৰবিলাক ইমান বেছি উন্নত আৰু ইমান পুৰণা হোৱাৰ পিছতো মানে সেই বস্তুটো দেখি মোৰ বহুতেই বেছি ভাল লাগে। আৰু তেওঁলোকৰ হিষ্ট্ৰীত যোনখিনি মানুহে চাপ এৰি গৈছে তেওঁলোকক কিমান ধুনীয়াকৈ ৰেকগনাইজ কৰে। এইটো হৈছে চাৰ্লছ ডাৰউইনৰ ৰিমেইনছ থকা, মানে তেওঁৰ কবৰ বুলিয়ে কৈছোঁ, কাৰণ ইয়াতেতো কেথেড্ৰেলবিলাকত তেওঁলোকৰ ফেমাছ মানুহবিলাকৰ কবৰ ৰাখে। আৰু এটা নতুন বস্তু দেখিলোঁ কি ইয়াতে মানুহবিলাকে পূৰা প্ৰি ৰেকৰ্ডেড কোনটো বস্তুৰ কি ইম্পৰ্টেঞ্চ সেইটোৰ পূৰা টুৰ লৈ লৈ চাই থাকিব পাৰে, জাষ্ট নিজৰ হেডফোন দি শুনি গ'লেই হ'ল। কেথেড্ৰেলটোৰ পৰা ওলাই আহি ভিৰ দেখি আমিও ৰৈ পেলাই এটা মজা বস্তু চাবলৈ পালোঁ। যোনবিলাক আমি 15 আগষ্ট, 26 জানুৱাৰীত ইণ্ডিয়াত টিভিত চাইছিলোঁ, সেইখিনি আমি এতিয়া প্লেটিনাম জুবলি স্পেচিয়েল লাইভ চাবলৈ পালোঁ। সেইকাৰণে মানুহবিলাক ইয়াতে ৰখি আছিলে কিজানি।
What do you want to talk about there? ভিৰ ফালি ফালি ময়ো বিগ বেনটো ওচৰৰ পৰা চাবলৈ গ'লোঁ। পাইছা? লণ্ডন আইটো যে দূৰৰ পৰা দেখি আছিলোঁ, ফাইনেলি ওচৰলৈ আহিছোঁ। মানে ইয়াতকৈ ওচৰলৈ যাব পাৰি, আমি সিমান ওচৰলৈ যোৱা নাই। ভিৰটো আপোনালোকে দেখিছে, মানুহৰ হেঁচাত চেপেটা হ'ম। তথাপিতো আহিলোঁ চাবৰ কাৰণে লণ্ডন আইটো। আমি চাই থকা জেগাখিনিৰ কাষতে এইখিনি হৈছে পাৰ্লিয়ামেণ্ট স্কুৱেৰ, আৰু ইয়াতে দেখিলোঁ ইমান মেইন এৰিয়াত মহাত্মা গান্ধীৰ ষ্টেচু। লণ্ডনৰ ফেমাছ টেলিফোন বুথছ, লণ্ডনৰ ফেমাছ টেক্সিবোৰ, লণ্ডনৰ ফেমাছ ৰিক্সাবোৰ, খোজকাঢ়ি আমি আহি পালোঁ চ'হ বুলি যোনটুকুৰা লণ্ডনৰ এৰিয়া, যোনখিনি শ্বপিঙৰ কাৰণে পপুলাৰ। ইমানবিলাক ব্ৰেণ্ডছৰ আউটলেটছ আৰু দোকান চব লাইনত গোটেই এৰিয়াটোত আছে। তো ভাবিলোঁ একো বজাৰ নকৰোঁ, কিন্তু এনেই একপাক চ'হ এৰিয়াটো চাই লওঁ। আৰু ইয়াতে কাষতে বহুত কেফেজ এণ্ড পাবছ সেইবিলাকো আছে, যোনটো নাইট লাইফৰ কাৰণেও এইখিনি জেগা পপুলাৰ।
লণ্ডন আহি চাইনা টাউনত এপাক নোসোমালে লণ্ডন ট্ৰিপ কমপ্লিট নহয় সোমাই গ'লোঁ চাইনা টাউনৰ গলিবিলাকত এখনৰ পিছত এখন আনলিমিটেড চাইনিজ ৰেষ্টুৰেণ্টছ আৰু অন্য ভিয়েটনামিজ বা অন্য এছিয়ান ৰেষ্টুৰেণ্টছো আছে কিন্তু 99% চাইনিজ ৰেষ্টুৰেণ্ট কোনখনত খাওঁ কোনখনত নাখাওঁ লাগি গৈছে আৰু এনেকুৱাও প্লেচেছ আছে য'ত অকল বাবল টি দিয়ে বা কিছুমানত চাইনিজ মাছাজ শ্বপছ মুঠতে ইয়াতে আমি বুফেও খালোঁ আৰু বহুত কিবা কিবি খালোঁ চ' আমি আছোঁ এতিয়া থেমছ নদীৰ ওপৰৰ টাৱাৰ ব্ৰিজত আমি আৰু সেই ওপৰৰ দুটা ৱাকৱেত যাম বগাবলৈ ওপৰৰ ৱাকৱেটোত উঠি যাওঁতে আমি দেখিলোঁ গোটেই হিষ্ট্ৰীবিলাক লিখা আছে কি 1886তে ব্ৰিজখন বনোৱা হৈছিলে এই ব্ৰিজখন বনাবলৈ প্ৰায় 848জন ৱৰ্কাৰ্ছ লাগিছিলে ইমানখিনিয়ে মিলি এই ব্ৰিজখন বনাইছে আৰু এই ব্ৰিজখন কমপ্লিট হ'বলৈ 8 বছৰ লাগিছিলে আৰু খৰচ যদি আমি ইণ্ডিয়ান ৰুপিত কনভাৰ্ট কৰোঁ তেতিয়াৰ যুগত 10 কৰোৰ টকাতকৈও বেছি খৰচ হৈছিলে আৰু এই চাওক ওপৰেদি ইয়াৰ ভিউটো (1886ত বনোৱা ব্ৰিজখনত কি পিন্ধিনো ৱৰ্কাৰ্ছবিলাকে গৈছিলে গোটেই তেওঁলোকৰ ড্ৰেছটো ইয়াতে একচুৱেল ড্ৰেছটো ডিছপ্লে কৰা আছে আৰু কিছুমান ভিডিঅ'ও ডিছপ্লে কৰা আছে আপোনালোকক দেখাই আছোঁ গোটেই ড্ৰেছটো ৱেইট কিমান আছিলে টোটেল গোটেই হেলমেট কাপোৰ জোতা মিলি 87 kg মানে এজন ৱৰ্কাৰে ইমান বেছি ৱেইট পিন্ধি পেলাই পানীৰ তলত গৈ ব্ৰিজখন বনাইছিলে যোনটো সঁচাকৈ বহুত আচৰিত কথা দুগুণ হেৰি কৰিব দুগুণ বা তিনিগুণ God, it's scary. একো নহয় ৰেলিংডাল দৌৰি দৌৰি যাওক একো নহয় Yeah. So I have to like. ব্ৰিজৰ ওপৰৰ পৰা আমি নামি আহিলোঁ আৰু তলৰ পৰা ভিউটো দেখাই আছোঁ আপোনালোকক ৰেডি
চ' এতিয়া আমি আহিছোঁ টাৱাৰ অফ লণ্ডন। এইটো এটা বৰ ইম্পৰ্টেণ্ট লেণ্ডমাৰ্ক, কাৰণ ইয়াৰ ভিতৰত আছে এটা জুৱেল হাউচ, য'ত ইংলেণ্ডৰ কুইনৰ আজিলৈকে পিন্ধা গোটেই জুৱেলছ, ক্ৰাউন, তেওঁৰ কাপোৰ, বহা চেয়াৰখনৰ প্ৰত্যেকটো বস্তু ৰয়েল ফেমিলিৰ বৰ ধুনীয়াকৈ প্ৰিজাৰ্ভ কৰা আছে। কিন্তু ভিতৰত কেমেৰা নিবলৈ নিদিয়ে বা ফটো তুলিবলৈ নিদিয়ে, আৰু ইয়াতে পূৰা জাগা টুকুৰা পূৰা গাৰ্ড কৰা যায় ধুনীয়াকৈ। ছ'লজাৰ্ছবিলাকেও মাৰ্চ পাছ কৰি, এয়া হৈছে গুৰ্খা ৰেজিমেণ্টছৰ ছ'লজাৰ্ছ, যোনবিলাকে গোটেই দিনটো ইয়াতে পহৰা দিয়ে। এনেকুৱা আচলতে আমি বহুত বস্তুৱে চাইছোঁ, কিন্তু বহুত জেগাত ধৰক ফটো তুলিবলৈ নিদিয়ে বা ভিডিঅ' তুলিবলৈ নিদিয়ে। এইটোৱে হৈছে সেই জুৱেল হাউচটোত, য'ত ইংলেণ্ডৰ গোটেই কুইনৰ বস্তুবিলাক থোৱা আছে, আনকি ইণ্ডিয়াৰ পৰা অনা কোহিনুৰৰ হীৰাটো ইয়াতে আছে। লণ্ডনৰ মাজমজিয়াত গোটেই ব্ৰিটিছবিলাকে নাচি আছে ভাংৰা। এইখন হৈছে বড়ো মাৰ্কেট। ইমানেই মজা মাৰ্কেট এখন, কি এসোপা ষ্টলছ আছে খোৱাৰ, মানে খোৱাৰ ডেষ্টিনেশ্যন। মাছ মাংস, কেঁচা মাছ মাংসৰ পৰা ষ্টাৰ্ট কৰি শাক পাচলি, ফ্ৰুটছ আৰু প্ৰত্যেকটো বস্তু যোনটো আপুনি ইমেজিন কৰিব পাৰে খাবলৈ, চব ইয়াতে পায়। ইয়াতে গোটেই দিনটো ষ্টলছ লাগে, আৰু গধূলি 5টা মানত পূৰা ধোৱা পখলা কৰি পেলাই চব সামৰি সুতৰি গুচি যায়। ইয়াতে ৱাইনৰ পৰা আদি কৰি, চীজৰ পৰা আদি কৰি প্ৰত্যেকটো বস্তুৰ স্পেচিয়েলিটি ইয়াতে খাবলৈ পোৱা যায়। থেমছ নদীৰ ওপৰেদি বহুতবিলাক ব'টছ আৰু জাহাজ চলি থাকে। আমি ভাবিলোঁ উবাৰ ব'টত উঠোঁ আৰু এক্সপিৰিয়েঞ্চ কৰোঁ। এয়া হৈছে আমাৰ উবাৰ ব'টৰ এক্সপিৰিয়েঞ্চ। আমি যাবলৈ আহিছোঁ এই ডাঙৰ শ্বিপখন, যোনখনৰ নাম হৈছে কাটিচাৰ্ক। 1800 এই শ্বিপখন বনিছিলে, আৰু ইউকেৰ পৰা বস্তু আদান প্ৰদান কৰা, ইম্পৰ্ট এক্সপৰ্টৰ কাৰণে ব্যৱহাৰ হৈছিলে। 4টা ফ্ল'ৰৰ এখন শ্বিপ। কেইটা বেজ আছে এইটো দেখুৱা ভিডিঅ'। Level -1, 0, ground floor, first floor and second floor. And we are here at ground floor.
There is an underground base also. We go. এই শ্বিপখনৰ ভিতৰত গোটেই ভিডিঅ' ডিছপ্লে কৰি কৰি বেলেগ বেলেগ জেগাত দেখুওৱা আছে কি ইহঁতে কি স্পাইচ অকল মছলা বুলিয়েই নহয় যি যি বস্তু আদান প্ৰদান কৰিছিলে গোটেই বস্তুবিলাক ধুনীয়াকৈ দেখুওৱা আছে আৰু এটা ইণ্টাৰেষ্টিং বস্তু দেখিলোঁ যোনটো ইয়াতে লিখা আছে 1838ত প্ৰথমবাৰৰ কাৰণে গোটেই টাইম লাইনটো দিয়া আছে আৰু 1838ত অসমৰ পৰা আছাম টি আনিছিলে এইখন শ্বিপত Down to old Maui, we're homeward bound from the Arctic ground, rolling down to old Maui. And now a pleasant port to come to when the work's all through. And so long, sailor man, good luck to you. All এতিয়া আমি আছোঁ পিকাডেলি চাৰ্কাছ কোৱা যায় কি পিকাডেলি চাৰ্কাছৰ কনচেপ্টতেই US-ৰ টাইম স্কুৱেৰো বনোৱা গৈছে কি য'ত গোটেই শ্বপছবিলাক আৰু ডাঙৰ ডাঙৰ স্ক্ৰীণত ডিছপ্লেজ থাকে পিকাডেলি চাৰ্কাছত বহুত হুলস্থুল হৈয়ে থাকে আৰু এইটো উইকেণ্ডটো আপোনালোকক যেনেকৈ কৈছোঁ জোখতকৈ অলপ বেছিয়ে মানুহ ফুৰিবলৈ আহিছে
চ' এতিয়া হৈছে ৰাতি লণ্ডনৰ ৰাতিৰ ভিউটো দেখাইছোঁ 4 দিন লণ্ডন ইফাল কৰি যি পাৰিলোঁ দেখালোঁ আকৌ নিশ্চয় লগ পাম ইয়াৰ পিছৰ ভিডিঅ'টোত তেতিয়ালৈকে বাই